মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে MD টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি 6ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 15 নং পাঠ নতুন ভাৱৰ উত্থান পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে উত্তৰ লিখা। ক কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল? তো উত্তৰটো আছে চোৱা, জাতিভেদ বা বৰ্ণ প্ৰথাই পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল। তো সেই সময়ত জাতিভেদ প্ৰথা বহুত বেছিকৈ আছিল, কোনোবা ওখ জাতি, কোনোবা নিচ জাতি এনেকুৱা। তো সেইকাৰণে মানুহৰ মনত নতুন ভাৱ এটা গঢ়ি উঠিছিল। খ নম্বৰত আছে চোৱা, জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা কি কি? উত্তৰটো লিখিছোঁ চোৱা, জৈন ধৰ্মৰ মূল নীতি শিক্ষা কেইটা হ'ল অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰহ্মচৰ্য। গ নম্বৰ হ'ল জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত হৈছিল? উত্তৰ, জৈন ধৰ্ম ভাৰতৰ উত্তৰ ভাৰত, গুজৰাট, তামিলনাডু, কৰ্ণাটক আদি ঠাইত বিস্তৃত হৈছিল। গ নম্বৰত আছে চোৱা, গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল? উত্তৰটো হ'ল, গৌতম বুদ্ধৰ ধৰ্মৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে আছিল মানুহৰ সুখ শান্তিৰ উপায় বিচৰা। 15 নম্বৰ হ'ল, কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল? উত্তৰটো হ'ল, সকলো জীৱৰ প্ৰতি দয়া, অহিংসা আৰু সমাজৰ ভেদভাৱ পৰিহাৰ কৰি শুদ্ধ জীৱন যাপনৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল। তাৰমানে কি, সকলো জীৱৰ প্ৰতি দয়া আৰু ভাল পোৱা থাকিব লাগিব, কাকো হত্যা কৰা নহয়, কাৰো হিংসা কৰা নহয়, আৰু সমাজৰ ভেদভাৱ বা কোনোবা কোনোবা ওখ জাতি, কোনোবা নিচ জাতি এইবোৰ যাতে নাথাকে, আৰু এইবিলাক নিঃশেষ কৰি আৰু ভাল জীৱন যাপন, শুদ্ধ জীৱন যাপন, সৎ জীৱন যাপন কৰাৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাদ গঢ়ি উঠিছিল। প্ৰথম 6 নম্বৰ আছে চোৱা, বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল? উত্তৰ হ'ল, বুদ্ধৰ বাণীসমূহ প্ৰচাৰ আৰু অন্যান্য শৈক্ষিক সাংস্কৃতিক বিকাশৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা বৌদ্ধ বিহাৰৰ কাম আছিল। তাত কি হৈছিলে, বৌদ্ধৰ বাণীসমূহ আৰু অন্যান্য শৈক্ষিক আৰু সাংস্কৃতিক দিশবোৰ আলোচনা হৈছিল। দ্বিতীয় 6 নম্বৰ আছে চোৱা, পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে কি ব্যৱস্থা হাতত লৈছিল? কি কৰিছিল ৰজাসকলে? উত্তৰ চোৱা, ৰজাসকলে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে বিভিন্ন ঠাইত স্থায়ীভাৱে বৌদ্ধ মঠ মন্দিৰ নিৰ্মাণ কৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰশিল্প অংকন কৰিছিল। ইয়াৰ উপৰিও কি কৰিছিল, বৌদ্ধ মহামেল আয়োজন কৰি ধৰ্ম চৰ্চা কৰিছিল। 2 নম্বৰত আছে সত্য অসত্য নিৰূপণ কৰা। উক্তিবোৰ বাক্যবোৰ সত্য নে অসত্যটো লিখিব লাগে। ক নম্বৰ আছে চোৱা, জৈন ধৰ্মই কৰ্মফল আৰু পুনৰ্জন্ম বিশ্বাস কৰে। উক্তিটো বাক্যটো সত্য। খ নম্বৰত আছে চোৱা, বুদ্ধদেৱে বলি বিধানত বেছি গুৰুত্ব দিছিল। এইটো উত্তৰটো হ'ব অসত্য, কিয়নো বুদ্ধদেৱে বলি বিধান এইবিলাক বুদ্ধ ধৰ্মত নিষিদ্ধ আছিলে, বৌদ্ধ মতবাদত। গ নম্বৰ হ'ল, বুদ্ধদেৱে সাৰনাথত দিব্য জ্ঞান লাভ কৰিছিল। এইটো অসত্য, বুদ্ধদেৱে বৌদ্ধগয়াত দিব্য জ্ঞান লাভ কৰিছিল। ঘ নম্বৰ হ'ল, বৌদ্ধ সংঘবোৰত বুদ্ধৰ বাণীসমূহ চৰ্চা কৰা হৈছিল। এইটো উত্তৰটো হ'ব সত্য। 15 নম্বৰ, সকলো বয়সৰ লোকে বৌদ্ধ সংঘৰ সদস্য হ'ব পাৰিছিল। বাক্যটো উত্তৰ হ'ব সত্য। 3 নম্বৰ আছে চোৱা, চমুকৈ উত্তৰ লিখা। ক্ষত্ৰিয়সকলে কিয় ব্ৰাহ্মণৰ সমমৰ্যাদা দাবী কৰিছিল? উত্তৰটো হ'ল, আৰ্যসকলৰ প্ৰবল বৰ্ণভেদ প্ৰথাৰ ফলত ক্ষত্ৰিয়সকলতকৈ ব্ৰাহ্মণসকলৰ মৰ্যাদা বৃদ্ধি পাইছিল।
আৰু ক্ষত্ৰিয় ৰজাসকল কালক্ৰমত ৰাজনৈতিক অৰ্থনৈতিক সামাজিক আদি সকলো ক্ষেত্ৰতে শক্তিশালী হৈ উঠিছিল। সেইকাৰণেই ক্ষত্ৰিয়সকলে ব্ৰাহ্মণৰ সমমৰ্যাদা দাবী কৰিছিল। খ নম্বৰ হ'ল মহাবীৰে কিয় জিন উপাধি পাইছিল? উত্তৰটো হ'ল মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল, সেইকাৰণে তেওঁ জিন উপাধি পাইছিল। গ নম্বৰ হ'ল জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি? উত্তৰটো হ'ল জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হ'ল দিগম্বৰ আৰু শ্বেতাম্বৰ। জৈন ধৰ্মৰ দুটা ভাগ দিগম্বৰ আৰু শ্বেতাম্বৰ। ঘ নম্বৰ বুদ্ধদেৱে ক'ত প্ৰথম ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰটো হ'ল বুদ্ধদেৱে প্ৰথম বাৰাণসীৰ ওচৰত সাৰনাথত ধৰ্ম প্ৰচাৰ কৰিছিল। ঙ নম্বৰ বৌদ্ধ ধৰ্মৰ মূল মতবাদ কি আছিল? উত্তৰটো হ'ল বৌদ্ধ ধৰ্মৰ মূল মতবাদ হ'ল অষ্টাংগিক মাৰ্গ অনুসৰণ কৰি নিৰ্বাণ লাভৰ বাট মুকলি কৰা। অষ্টাংগিক মাৰ্গ মানে হ'ল সৎ চিন্তা কৰা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান, এইকেইটা হ'ল অষ্টাংগিক মাৰ্গ। আৰু এই অষ্টাংগিক মাৰ্গ অনুসৰণ কৰি নিৰ্বাণ লাভৰ বাট মুকলি কৰাই আছিল বৌদ্ধ ধৰ্মৰ মূল মতবাদ। 4 নম্বৰ হ'ল বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজৰ মিলখিনিৰ এখন তালিকা বনোৱা। তো এতিয়া হ'ল যে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত কি কি মিল আছিল সেইটো লিখিব কৈছে। তো উত্তৰটোত লিখিছোঁ চোৱা, বৌদ্ধ ধৰ্মৰ দৰে জৈন ধৰ্মতো যাগযজ্ঞ, জাতিভেদ আৰু বলি বিধান নিষিদ্ধ আছিলে। দুইটা ধৰ্ম মতবাদতে কি আছিলে ধৰ্মত যাগযজ্ঞ আৰু জাতিভেদ আৰু বলি এইবিলাক নিষিদ্ধ আছিলে। বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বাণীসমূহ সাধাৰণ মানুহে বুজি পোৱাকৈ পালি ভাষাত প্ৰচাৰ কৰিছিল। দুইটা ধৰ্মতে পালি ভাষা আছিলে। ক অংশৰ লগত খ অংশ মিলাই লিখা। তো উত্তৰটো হ'ল চোৱা ইয়াতে মই লিখি দিছোঁ এবাৰ উত্তৰটো। ত্ৰিপিটক হ'ল বৌদ্ধ ধৰ্মগ্ৰন্থ। খ নম্বৰ কুশিনাৰা বৌদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই। গ নম্বৰ হ'ল কৈবল্য হ'ল তপস্যাৰন্তত মহাবীৰে লাভ কৰিছিল। ঘ নম্বৰ হ'ল কুন্দপুৰ মহাবীৰৰ জন্মস্থান। তাৰপিছত ঙ নম্বৰ হ'ল পূৰ্ব হ'ল জৈন ধৰ্মগ্ৰন্থ। প্ৰথম হ'ল খাৰনাথৰ লগত মিল আছে বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই। আৰু দ্বিতীয় নম্বৰ হ'ল কপিলাবস্তু হ'ল বৌদ্ধদেৱৰ জন্মস্থান। তো নতুন ভাৱৰ উত্থান পাঠটিৰ প্ৰশ্ন উত্তৰখিনি ইয়াতে সমাপ্ত হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি ভাল লাগে তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।